মই এখন খুব ধুনীয়া ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ আৰু ৰেচিপিখন হৈছে গাহৰি মাংসৰ লগত নেফাফু আৰু আপোনালোকে কেতিয়াবা বনাই খাব পাৰিব মই বনোৱাৰ দৰে গাহৰি মাংসৰ লগত নেফাফু আৰু বনাই খালে খুব ধুনীয়া লাগে আপোনালোকে নেফাফু সোৱাদ এৰিবই নোৱাৰিব তেতিয়াহ'লে বলকচোন আজি মই কি বস্তু যোগাৰ কৰি বনাইছোঁ কেনেদৰে বনাইছোঁ সকলোখিনি আপোনালোকক দেখাই যাম প্ৰথমতে মই গাহৰি মাংসখিনি বইল কৰি লৈছোঁ বইল কৰি আছোঁ অলপ দেৰি 20 মিনিটমান বইল কৰিম আৰু বইল কৰি আছোঁ আৰু এইখিনি নেফাফু লৈছোঁ বেছি লোৱা নাই এমুঠি লৈছোঁ নেফাফু আপোনালোকে নেফাফু খায়নে আমি কেতিয়াবা গাহৰি মাংসৰ লগত দি খাওঁ যদি আপোনালোকে খোৱা নাই তেতিয়াহ'লে দি খাবচোন বহুত ভাল লাগে আৰু আলু দুটা লৈছোঁ মই আলু দিয়াটো নিজৰ কথা অকল গাহৰি মাংস আৰু নেফাফু বনাই খাব পাৰে মই কিন্তু আলু দুটা দি দিছোঁ আৰু ৰচুন আদা মই দিম আৰু ইয়াত মছলা নিদিওঁ মছলা দিলে খাই ভাল নালাগে নেফাফুৰ লগত আৰু এটা পিঁয়াজ ডাঙৰ চাই এটা পিঁয়াজ লৈছোঁ গাহৰি মাংসখিনি বইল হৈ থাকোঁতে মই এতিয়া এইবিলাক কাটি লওঁ সৰু সৰুকৈ কাটিছোঁ ডাঙৰকৈ নাই কটা মই সৰুকৈ কাটি দিলে খাই ভাল পাওঁ সেইটো কাৰণে সৰুকৈ কাটি দিছোঁ আপোনালোকে ডাঙৰকৈ কাটি দিওঁ বুলিও পাৰে আলুকেইটাও অলপ সৰু সৰু চাইজতে কাটি লৈছোঁ ডাঙৰকৈ নহয় ডাঙৰকৈ মই শুকানকৈ বনাম যে সেইটো কাৰণে মই ডাঙৰকৈ নাই কটা নিসিজিব পাৰে আজিকালি আলুবিলাক ইমান ভালকৈ নিসিজে সেইটো কাৰণে সৰুকৈ মই কাটি লৈছোঁ পিঁয়াজটো কাটি ল'লোঁ এতিয়া আদাখিনি আৰু ৰচুনখিনি মই কাটি লওঁ এইখিনি খুন্দি নলওঁ সৰু সৰুকৈ কাটি লওঁ এইখিনি কাটি দিলে বেছি ভাল লাগে খাই কাটি মেলি হৈ গ'ল আৰু এখানে গাহৰি মাংসখিনি বইল হৈ গ'ল ধুনীয়াকৈ তেল অকণমান দি দিছোঁ কেৰাহীখন গৰম হৈ গ'ল আৰু তেল বেছিকৈ নালাগে গাহৰি মাংসত যিহেতুকে তেল বহুত ওলায় এতিয়া তেল গৰম হৈ গ'ল এয়া পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অলপ দেৰি ভাজি থাকিম আৰু ৰচুন আদা কটাখিনি অলপ দিছোঁ আৰু পিঁয়াজখিনি হৈ গৈছে এতিয়া মই গাহৰি মাংসখিনি দি দিম গাহৰি মাংসখিনি দি দিছোঁ আলুখিনি দি দিছোঁ লগতে আলুখিনি দি দিছোঁ মই বেছি দেৰি ভাজি থকা নাই আলুখিনি দি দিলোঁ নেফাফু পাতখিনিও দি দিওঁ নেফাফুখিনি দি দিছোঁ এতিয়া ধুনীয়াকৈ এতিয়া মই লৰাই দিম গেছটো অলপ কমাই দিব লাগিব কমাই ৰাখিছোঁ গেছটো আৰু ঢাকনাখনে ঢাকি থৈ দিয়া আদা ৰচুনখিনি দি দিলোঁ আৰু লগত জলকীয়া কেইটামান ফালি ফালি দিছোঁ এয়া গাহৰি মাংসখিনি হৈ আছে ইমান ধুনীয়া কালাৰ হৈছে অলপ দেৰি মই এনেকৈ ভাজি থাকিম
এতিয়া আমাৰ এইখিনি হৈ গ'ল। নেফাফু মই ইমান বেছি দিয়া নাছিলোঁ, সেইটো কাৰণে নেফাফু বেছি নাই, চব সিজি মেলি গ'ল। এতিয়া আমি খাব পাৰিম। আজি মোৰ গাহৰি মাংসৰ চব্জিখন ৰেডি হৈ গ'ল নেফাফুৰ লগত। এতিয়া আমি ভাত খাবলৈ লৈছোঁ। এয়া ভাতৰ লগত গাহৰি মাংস আৰু নেফাফু। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বুটামটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। তেতিয়াহে আগলৈকে নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আজিলৈ আহোঁ।